গুড ইভিনিং সকলোকে আৰু আজি বনাম বাটাৰ চিকেন আৰু বাটাৰ চিকেন মোৰ লগতে মোৰ ঘৰৰ মানুহেও খাই বহুত বেছি ভাল পায় আৰু বহুতৰে ফেভৰেট হয় বাটাৰ চিকেন তেনেহ'লে ভিডিঅ'টো চাই থাকক আগলৈকে আৰু মই আধা কেজি চিকেন লৈছোঁ দুটা বিলাহী আৰু দুটা পিঁয়াজ কাটি লৈছোঁ আৰু ইয়াত লৈছোঁ লং ইলাচি ডালচেনি শুকান জলকীয়া জিৰা আৰু জালুক আৰু দুটামান তেজপাত আদা নহৰু আৰু কাজু দিছোঁ মই ইয়াত আৰু কাজুটো দিলে দিব পাৰে নিদিলেও কোনো কথা নাই অপচনেল হয় আৰু মই আমুলৰ বাটাৰ এটা লৈছোঁ আপোনালোকে যিকোনো বাটাৰ ল'ব পাৰে আৰু ইয়াৰ দামটো হ'ল 56 আৰু ইয়াত অলপমান পানী দি পানীখিনি অকণমান গৰম হ'বলৈ দিব আৰু ইয়াত যোনখিনি অলপ আগতে বস্তুখিনি দেখাইছিলোঁ লং ইলাচি ডালচেনি বিলাহী পিঁয়াজ গোটেইখিনি ইয়াত ঢালি দিলেই হ'ল আৰু এইটো আগত এইটো পিছত একো নাইকিয়া গোটেইখিনি দি দিলেই হ'ল আৰু এইখিনি মই অলপমান বাটাৰ দিছোঁ আপোনালোকে যদি আৰু দিয়ে দিব পাৰে বাটাৰ কিন্তু মই ইমানটো এমাউণ্টৰে দিম আৰু এইখিনি এতিয়া ধুনীয়াকৈ 10 মিনিটমান উতলিবলৈ দিম 10 মিনিটমান উতলাৰ পাছত মই ইয়াত দিম নিমখটো নিজৰ সোৱাদ অনুসৰি দিব আৰু মই ইয়াত দিম জলকীয়া গুড়ি আৰু জলকীয়া গুড়িটো চাই দিব যদি আপোনালোকে শুকান জলকীয়া 3-4টা দিছে তেতিয়াহ'লে ইয়াত জলকীয়া গুড়িটো কমাই দিব আৰু যদি এটা দিছে বা দুটা দিছে তেতিয়াহ'লে অকণমান দিব পাৰে মই এটা দিছোঁ সেইকাৰণে অকণমান দিছোঁ আৰু বিলাহীৰ বাকলিটো এৰুৱাই যোৱালৈকে আমি সিজাম আৰু এইখিনি এটা ধুনীয়াকৈ সিজি গ'ল আৰু এনেকৈ সিজি থাকোঁতে যদি আপোনালোকে পানীটো অলপমান দিব বিচাৰে যিটো জোখৰ পানী দিছোঁ মই তাতকৈ যদি বেছি দিব বিচাৰে এনেকৈ সিজি থাকোঁতে দিব পাছত নিদিব পাছত দিলে গোটেই গ্ৰেভিটো বেয়া হৈ যাব আৰু এইখিনি এটা ধুনীয়াকৈ ঠাণ্ডা হ'বলৈ দিম অফ কৰি পেলাই আৰু ঠাণ্ডা হোৱাৰ পাছত মিক্সিত দিম ঠাণ্ডা নোহোৱাকৈ মিক্সিত নিদিব আৰু তেজপাতখিনি এপা উলিয়াই দিম আৰু মাংসখিনি অকণমান মই মেৰিনেট কৰি থৈছিলোঁ হালধি নিমখ আৰু অকণমান জিৰা গুড়ি দি বেলেগ একো মছলা নিদিব ইমানটো দিলেই হৈ যাব আৰু ইয়াত মই ফাৰ্ষ্টতে অলপমান বাটাৰ দি ল'ম আৰু বাটাৰতে অকণমান তেল দি দিম নহ'লে বাটাৰটো জ্বলি যাব আৰু এতিয়া মই মাংসখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম ইয়াত আৰু তেনেকৈ যদি অকল বাটাৰ দিয়ে দিব পাৰে তেতিয়া গেছৰ ফ্লেমটো একদম কমকৈ ৰাখিব নহ'লে বাটাৰটো জ্বলি যাব বাটাৰ চিকেন আচলতে তন্দুৰী চিকেন যোনটো সেইটো দিব লাগে কিন্তু এতিয়াতো মোৰ তাত অভেনো নাই আৰু জুইত বনাবলৈও সময়ো নাই সেইকাৰণে মই ইয়াত ফ্ৰাই কৰিয়ে দি দিম আপোনালোকৰ যদি সেইটো সুবিধা আছে সেইটো দিব আৰু জুইত বনালে বেছি ভাল স্মোকি যোনটো ফ্লেভাৰ সেইটো আহে অভেনত কৰিলে সেইটো নাহে বাৰু আৰু ধুনীয়াকৈ মাংসখিনি ক্ৰিস্পি নোহোৱালৈকে ধুনীয়াকৈ ভাজিব আৰু মাংসখিনি একদম ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল মোৰ আৰু আপোনালোকে পাৰিলে এপিচ টেষ্ট কৰি চাব যে ধুনীয়াকৈ সিজিছেনে ফ্ৰাই হৈছেনে কেতিয়াবা ওপৰৰ পৰা ধুনীয়াকৈ হৈ যায় কিন্তু মাজৰটো নিসিজে তো চাই ল'ব ধুনীয়াকৈ আৰু এইখিনিতে অফ কৰি দিম আৰু বিশেষ কাম নাই হৈয়ে গৈছে আৰু ইয়াত এতিয়া তেলৰ ইউজ নকৰোঁ বাটাৰ ইউজ কৰিম কাৰণ বাটাৰ চিকেন আৰু ইয়াত অলপমান মই বাটাৰ ঢেৰকৈ দি লৈছোঁ আৰু গেছৰ ফ্লেমটো বহুত কমকৈ ৰাখিছোঁ নহ'লে বাটাৰটো জ্বলি যাব অথনিও কৈছোঁ আৰু যোনটো গ্ৰেভি মই মিক্সিত পিচি থৈছিলোঁ সেইটো ইয়াত দি দিছোঁ আৰু আপোনালোকে যদি পিচি থোৱাৰ পাছতো চেকি ল'ব বিচাৰে তেন্তে চেকি ল'ব পাৰে কিন্তু মই ইয়াত চেকা নাইকিয়া মই ডাইৰেক্ট দি দিছোঁ আৰু এইখিনি 10 মিনিটমান ভালদৰে এতিয়া উতলিবলৈ দিম আৰু পানী চানী এতিয়া নিদিব অথনিয়ে যি দিলে অথনিতে কৈছোঁ আৰু এইখিনি অলপমান উতলাৰ পাছত মই ইয়াত দিম চেনি আপোনালোকে যদি মৌ দিয়ে মৌ দিব পাৰে আৰু গ্ৰেভিখিনি উতলি অকণমান কমি গ'লে ইয়াত চিকেনখিনি ধুনীয়াকৈ দি দিব আৰু নিমখটো চেক কৰি ল'ব কাৰণ চবতে অকণ নিমখ দিয়া হৈছে বেছিও হৈ যাব পাৰে আৰু 10-15 মিনিটৰ পিছত ধুনীয়াকৈ গ্ৰেভিটো ৰেডি হৈ যাব ইয়াত অকণমান মই বাটাৰ দি দিছোঁ লাষ্টত আপোনালোকে যদি ক্ৰীম দিয়ে দিব পাৰে মোৰ ওচৰত ক্ৰীম নাছিলে কাৰণে মই নাই দিয়া বাটাৰটো দিবই বাটাৰৰ উপৰিও ক্ৰীম দিব পাৰে আৰু লাষ্টত কচুৰি মিঠি মই দি দিছোঁ আপোনালোকে যদি কেঁচা ধনিয়া আছে কেঁচা ধনিয়াও দিব পাৰে আৰু এইখিনি ৰেডি হৈ গ'ল আৰু আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি মোক জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব